নমস্কাৰ বন্ধুসকল, মই Suknanni নাথ আৰু আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। বন্ধুসকল, আজিৰ পৰা প্ৰায় 5 বছৰ আগতে মই দৰঙী লোককৃষ্টিৰ অন্যতম উপাদান ওজাপালিৰ ওপৰত এক প্ৰণালীবদ্ধ অধ্যয়ন কৰিছিলোঁ। সুকনানী সম্ৰাট ললিত চন্দ্ৰ নাথ দেৱৰ তত্ত্বাৱধানত আমি প্ৰায় 30 জনমান নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে দৈনন্দিন গুৰুগৃহত ওজাপালিৰ প্ৰেক্টিছ কৰিছিলোঁ। প্ৰেক্টিছৰ উপৰিও আমি এই জনপ্ৰিয় লোককলাবিধৰ ইতিহাস, দৰ্শন, ভৱিষ্যত সম্পৰ্কে আলোচনা বিলোচনা আৰু পঢ়া শুনা কৰিছিলোঁ। গুৰু ললিত চন্দ্ৰ নাথ দেৱৰ উপৰিও আমি দৰঙী লোককৃষ্টিৰ অন্য অগ্ৰজ শিল্পীসকলৰ ওচৰলৈ গৈ তেওঁলোকৰ লগত ভাৱৰ আদান প্ৰদান কৰিছিলোঁ। সেই সময়ত আমি ভিডিঅ'ৰ গুৰুত্ব ইমান বুজি পোৱা নাছিলোঁ, আৰু বুজি পালেও আমাৰ ওচৰত এটা ভাল কেমেৰা নাছিল, এটা ভাল মোবাইল নাছিল। নহ'লেতো এনেকুৱা অলেখ আমোদজনক ঘটনা আছে যিবিলাকৰ ভিডিঅ' কৰি থলে আজি আমাৰ লগতে আপুনিও উপকৃত হ'লহেঁতেন। কিন্তু তাৰ মাজতো দুই এটা আপুৰুগীয়া ভিডিঅ' মোৰ ওচৰত আছে। আজি তাৰেই এটি ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিব বিচাৰিছোঁ। আজি আপোনালোকৰ সন্মুখলৈ আগবঢ়াই আনিম ওজাপালিৰ অন্যতম শ্ৰেষ্ঠ দাইনাপালি কিনাৰাম নাথ দেৱক। এজন প্ৰকৃত শিল্পী কিমান সহজ, সৰল আৰু আকৰ্ষণীয়, সেই কথা কিনাৰাম নাথ দেৱক ওচৰৰ পৰা দেখাসকলে ভালদৰে বুজি পাব। এটা সময় আছিল যেতিয়া কিনা দাইনাপালি বুলিলে 7 ভাৰতৰ মানুহ আহি একগোট হৈছিল। প্ৰকৃতাৰ্থত ক'বলৈ গ'লে তেওঁ আছিল ওজাপালিৰ ষ্টাৰ। বহুত দেৰিকৈ হ'লেও, বুঢ়া বয়সত হ'লেও সংগীত নাটক একাডেমীয়ে তেখেতক সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত কৰাৰ পাছত আমি তেখেতক একবাৰ লগ পাইছিলোঁ। সেই সময়ত কথা বতৰাৰ মাজতে আমি এটা কেমেৰাৰে অকণ ফুটেজ লৈছিলোঁ। তাৰে 4টা ক্লিপছ উইদাউট এনি এডিটিং আপোনালোকৰ সন্মুখলৈ আগবঢ়াম, এটাৰ পিছত এটাকৈ চলি থাকিব। বন্ধুসকল, যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেন্তে ইয়াক নিশ্চয় লাইক কৰক আৰু শ্বেয়াৰ কৰক। আৰু মোৰ পৰৱৰ্তী ভিডিঅ'সমূহ সময়মতে পাবৰ কাৰণে তলত থকা ছাবস্ক্ৰাইব বাটনটোত ক্লিক কৰক। ছাবস্ক্ৰাইব কৰি উঠাৰ পিছত এটা বেল বাটন আহিব, তাক ক্লিক কৰিবলৈ নাপাহৰিব। তাৰ জৰিয়তে মোৰ আপলোড হোৱা ভিডিঅ'ৰ নটিফিকেশ্যন আপোনাৰ তাত আহি যাব। তেন্তে বন্ধুসকল, আৰম্ভ কৰোঁ বলক। আমি আপোনালোকক লৈ যাম কিনাৰাম নাথ দেৱৰ ওচৰত। ইয়াৰ কাৰণ বহুকেইটা আছে। এটা কৈছি চৰকাৰৰ ফাংচন ওলাব। ফাংচন ওলোৱাত মানুহবিলাক, আমাৰ মানুহবিলাক হ'ল পইচা লোভী। পইচাৰৰ বহুত ব্যতিক্ৰম হোৱা হ'ল। হোৱাত পাৰ্টিগিলা হৈ কিন্তু আকৌ তাতে সেই বিশৃংখলটোৰ লগত আকৌ ফালাফালি হ'ল, ভাঙা ভাঙি হ'ল। সেইকাৰণে কৃষ্টিবিলাক পৰিপূৰ্ণকৈ উঠিব পৰা নাই। কাৰণ এই যেতিয়া ফাংচন খেলিব লগা হ'ল, ফাংচনবিলাকততো পূজা পতন নাই, বাৰীটো মাৰিয়ে হৈ, নাচনটো দেখালিয়ে হৈ, পইচাৰ ভাৱে বেছিকেইটা পায়, পৰিশ্ৰম কৰোঁতে যিখিনি পাওঁ আমি, সেই ফাংচনবিলাকত বেছি বেছি পইচা পোৱা হয়। হোৱাতে কিছুমান তাতে আকৌ কমিটি সাজি লৈ কিছুমান পাৰ্টীয়ে এই ওজাইহে জানে, ওজাইহে কৰে,
বা এনেই কৰোঁতে এই পইচাৰ কিছুমান পাৰ্টি ভাঙা গৈছে গেলিও আকৌ তাতে কোনোবা দুজন চাৰিজনে হ'লেও কিবা কৰি হ'লেও চলি আছে কিন্তু চলি আছে পৰিপূৰ্ণকৈ আমি যেনেকৈ পৰিশ্ৰম কৰি আমি শিক্ষিত এই কিস্তিটো হ'ব সেইটো মানে চিন্তা নকৰে কিবা অকণমান বস্তু মুখাস্ত কৰে কৰি সেইখিনিকে লৈ আমিও উঠা হৈছোঁহে পালি হৈছোঁহে আমি চলিব পাৰোঁহে নহয় এই হিচাপে এই কিস্তিবিলাক কিছুমান ভাঙা পাতা হৈ থাকে হ'লেও আগতকৈ বহুতখিনি কিস্তি বেছি হৈছে আগে যিমান আছিল আমি একেবাৰে বুঢ়াহঁতৰ দিনৰ পৰা দেখা পাইছোঁতো এই বহুত কম আছিল ওজাপালিৰ সংখ্যাটো এতিয়া অলপ বাছি আৰু এতিয়া অলপ বাছি আচ্ছা এই কাৰণে মই বৰ মানে বেয়া পাই আছোঁ কাৰণ যোনে যি ইচ্ছা গৈছি তাকে কৰিছে কিন্তু নিয়মমতে বোৱা ধুতিখন পিন্ধিব লাগে আৰু প্ৰথম আছিল হাতশাৰী চোলা চিলাই চিলাই ডাইনাপালিবিলাকে লৈছোঁ এইখিলে মানে গেঞ্জিৰ নিচিনা হাতশাৰী চোলা তাৰপিছত মাথাত ডাইনাপালিবিলাকৰ মূৰে চালি পাত আৰু ওজাটো মৰা বা পাতটোৰ নাম হ'ল ডিম পাত সেইটো মানে কোনো হেৰি নাই এই কিন্তু যেতিয়া নৃত্য কৰিব লগা হ'ল মাৰে পূজাবিলাকত দেওধনীহে আছিল তেতিয়া আচল অৰিজিনেল দেওধনী সেই দেওধনী থকা পূজাবিলাকত এই ঢোল কোবাওঁতে ডাইনাপালিবিলাকৰ গাত গেঞ্জিয়ে হওক এই শাৰী চলাই হওক সেইবিলাক থাকে থাকিলে মানুহটোৰ গাটোৰ ভাঁজটো বৰ জুতিকে দেখা পায় সেইকাৰণে সেইটো লহৰ বুলি কৈছিল সেই লহৰটোৰ কাৰণত এই মহিলা চালি পাতটো খহাই এই খোপা বান্ধা আছিলতো আগত ডাইনাপালি গোটেইবিলাকৰ খোপা বান্ধা আছিল সেই চুলি মেলি লৈ আমি বাহিৰৰ মঞ্চত আমি ঢোক বজাই আমি সেই অৰিজিনেল ডেন্সনি দি ৰাধিকাৰ ডেন্সনি দি বহুত ঠাইত প্ৰগ্ৰাম কৰি আমি আছোঁ সেই দৃশ্যটো দি সেইকাৰণে আমাৰ প্ৰকৃতটো এৰিব নহয় প্ৰকৃত মতে চবে যাব লাগে প্ৰকৃত মতে থাকিব লাগে কান্ধত গামোচাখন ইয়াতে বোৱা ধুতিখন তাৰপিছত গাটো গেঞ্জিটো আৰু মাথাত মৰিয়া চালি পাতটো ওজা গাওঁতেহে কিন্তু ঢোলৰ নৃত্যটো সেইটো চেপাৰেট নহ'ল না বাৰু সেইটো নৃত্য চেপাৰেট তাত ড্ৰেছো চেপাৰেট মানে চুলি তুলি মেলি দেওধনীৰ লগত নাচিব পাৰি সেইটো বেছি আকৰ্ষণ কৰে সেইকাৰণে এই আগৰ ডাইনাপালিবিলাকে সেনেকৈ ঢোল কোবাইছিল আমি দেখিছিলোঁ আমি নিজে দেখিছোঁ আৰু মোৰ এটা বাদীত ৩-৪ যোৰা ওঝাৰ মোৰ বয় আছে কিন্তু কোনখন মাৰে কোনটো বয় আহে ক'ব নোৱাৰোঁ বাদী বুলি এটাই বাকী সেইটোকে মাৰিম কিন্তু লহৰটো বেলেগ আহে সেইটো নিজে নিজে আহি যায় মই ভালপোৱা পুৰস্কাৰ ৰাইজৰ মাজত পুৰস্কাৰ পোৱা ওঝাৰ ডাইনাপালি মই 4 যোৰা ওঝাৰ ডাইনাপালি মই দেখা পাইছিলোঁ আগৰ ওঝাৰ সেই ওঝাৰ লহৰটো মোৰ গাত আছিল কোনটো বাদীত কিটো বাদীত কেতিয়া আহে মই নিজে ক'ব নোৱাৰোঁ এইবিলাক প্ৰশ্ন কৰিছিল দেই মোক বহুত মানুহে প্ৰশ্ন কৰিছিল প্ৰশ্ন কৰাৰ মই উত্তৰটো এইটোৱে দিছোঁ যে বাদী যদি ভুল পোৱা নাই আপোনালোকে বাদী সেইটোৱে ডুবাইছোঁ কিন্তু লহৰটোৰ কথা মোক সুধিলে মই নিজে ক'ব নোৱাৰিম কাৰণ মোৰ 4 যোৰা ডাইনাপালিৰ লহৰ মোৰ গাত আছে সেইটো বাদী সেই বাদীটো হ'ল হনুমন্তীয়া বাদী এই লহৰ মানে
চাৰিখন মাৰে চাৰি ৰকমে দেখা পাওঁ বুলি মোক কৈছে, প্ৰশ্ন কৰিছে। মই তেতিয়া উত্তৰটো সেইটো দিছোঁ, কিন্তু কাৰ কোন ডাইনাবালিৰ লহৰ কেতিয়া আহে সেইটো মই নিজে ক'ব নোৱাৰোঁ, এনে বুলি কৈছোঁ। আৰু এতিয়া প্ৰথম আমাৰ ৰাজাঘৰীয়া পুৰস্কাৰপ্ৰাপ্ত ওজা বেদৌঝাৰ মুখপাত ডাইনাবালি আছিল এই হেতেপ নাথ আৰু বাঙনগুটি ডেকা, এই দুইজন আছিল সেই ৰাজাঘৰৰ মাৰে। তেওঁলোকৰ ঘৰ ক'ত আছিল? ঘৰ এজনৰ হ'ল আমাৰ হাজোৰীয়া চুবাতে, এই পাৰাত হেতেপৰ ঘৰ, আৰু বাঙনগুটি ববাটোৰ ঘৰ হ'ল কপেচুবাত, সেইকাৰণে ডেকা লাখে আৰু এওঁ নাচ লাখে। আচ্ছা হেতেপ। বাৰু ককা, এই পাছৰ কথাটোলৈ যাওঁ। এই আজিকালি নতুন ল'ৰা ছোৱালীবিলাকে ওজাপালি শিকা ল'ৰা ছোৱালী নায়ে, তাৰ মাজতো ক'ৰবাত কিন্তু দুই এক যোৰা শিকি আছে। এই নতুনকে শিকবা খোজা বা আগতে যেনেকুৱাকে কৈছিল, আজিকালি ধৰক পৰিবেশ্য কলা হিচাপত ওজাপালি শিকে, পৰিবেশ্য কলা। তো এই নতুন ল'ৰা ছোৱালীবিলাকক আপোনাৰ ফালৰ পৰা কিবা দিহা এনেকুৱা কিবা কথা আছে নেকি? এতিয়া মই এটা কথা ক'ব খুজিছোঁ, মই গোটাই মহন্ত হ'লেও নহ'ব, কাৰণ মই যেতিয়া এই কৃষ্টিত ভুক্তভোগী, আজিৰ কৃষ্টিবিলাক সাল সলনি হৈছে বুলি মই মুখেদি ক'বহে পাৰোঁ বা যোগ দিবহে পাৰোঁ, কিন্তু দেখাই মই নিজেতো নাচি দেখাব নোৱাৰোঁ। সেইকাৰণে মই এইবিলাকৰ লগতে যোগ দি মানে যিমান পাৰি ভাললৈ আহিলে মই বেছি ভাল পাওঁ, ভাললৈ যাতে আহক, বেয়ালৈ নাযাওক, এই কথাটোত মানে আহিলে মই বেছি ভাল পাওঁ। আৰু এই পোচাক পৰিচালনাত মোৰ এটা বেছি দৰকাৰ হৈ পৰিছে, কাৰণ আমাৰ বয়স আমি কাটিলোঁ, আমি শেষ কৰিলোঁ সেই পোচাকতে। আজি যিবিলাক পোচাকৰ নিয়ম নীতি হৈছে, এইবিলাক মানে আমাৰ চকুৰে সহ্য নকৰে, কিন্তু আজিৰ দৰ্শকে ভাল পাব, কিন্তু আমাৰ সহ্য নহয়, কাৰণ এইটো আমাৰ পূৰ্বপুৰুষৰ কৃষ্টি। এটা ধৰ মই এটা উদাহৰণস্বৰূপে কওঁ, বড়ো পাৰ্টি এটা আহিব, আহি সিহঁতে একেবাৰে চুট পেণ্ট কৰি আহিব, মাতিব ভয় লগাকৈ আহিব, কিন্তু সিহঁতে নৃত্য কৰোঁতে কৈ পেলাই মোৰ ওলাইব, তেন্তে সেই সিহঁতৰ সেইটো বাপে দিয়া। বড়ো নৃত্যবিলাক দেখি যাবই লাগে, সোণৰ কথা লগা হয়। সেইকাৰণে মই কৈছোঁ, এই কৃষ্টিটো আমাৰ বোৱা ঢুকিটো আমি এইটো ক'তো আমাৰ গাছত পাব নহয়, আমাৰ নিজৰ ঘৰৰ ভুল নহয়নে বাৰু? নহৈ গোটেইখনে বব নাজানে, কোনোবা এটা চাইডে বহিও আমি ল'ব পাৰোঁ, গামোচাখন আমি নিজে বহি ল'ব পাৰোঁ, নহয়নে বাৰু? মাথাৰ বাগৰিটো চাফাৰ কাৰণে আমি বজাৰৰ পৰা কিনি আনি মাৰি লওঁ, সেইটো লৈ একো কথা নাই। আৰু গেঞ্জিটোতো আমি পিন্ধিবয়ে, আমি যিমানগিলা মঞ্চত পিন্ধিলোঁ সেই বোৱা ধুতি, এই গেঞ্জি, এই চুলি জেনুৱী নৃত্যৰ সময়ত এই মানে মঞ্চত আমি তুলি লওঁ, চৌতালবিলাক তুলি লওঁ, লৈ মানে লগে লগে হৈ নহয় ডেন্সটো দিব লগা, ওজাখিনি গালোঁ, ওজাখিনি গাওঁতে এই মৰিয়া চাৰি পাতটো থাকিল নহয়, সেই ঢোল কান্ধত লোৱাৰ লগে লগে সেই পাগুৰিটো আমি সলকাই থৈ গামোচাখন কঁকালত মাৰি লৈ চুলি খুলি ল'ম। এইটো কৰা বা আখৰা কৰা এইবিলাক কথা বাদ দি মানুহে এইটোত চলা হ'ল। আকৌ হকে তাৰেও মানে সেই পইচাৰক লৈ এই গণ্ডগোলগিলা হৈ ফালাফালি হ'ল। আচ্ছা, এই যা মঞ্চত
তো আগতে কৰা নাছিল ওজাপালি আগতে খলাত কৰিছিল বা পূজাত কৰিছিল পূজাত বাদে আৰু কোনো আমি পোৱা নাছিলোঁ এটা সময়ত কিন্তু আমি পালোগৈ লাষ্ট টাইমত ৰবীন্দ্ৰ ভৱনত জন্ম হ'ল গুৱাহাটীত আপোনালোকৰ লাষ্ট টাইমত বাহিৰৰ হওক দিল্লীয়ে হওক পাঞ্জাৱে হওক মাদ্ৰাজে হওক এইবিলাকৰ প্ৰগ্ৰামবিলাক মানে ৰবীন্দ্ৰ ভৱনে চিলেকশ্যন কৰি পঠাব লগা এটা তেওঁলোকক অৰ্ডাৰ আহিল আহোঁতে আমি সেই সময়ত ওজাপালি আমি অলপ চকুত লগা হৈছোঁ সেই সময়ত তেওঁলোকে আমাক চিলেকশ্যন কৰি প্ৰথম আমাক আমি প্ৰগ্ৰেম কৰিছোঁ শ্বিলঙত তেতিয়া অসমৰ ৰাজধানী তেতিয়া শ্বিলং হয় সেইটো বাৰু গম পালোঁ আচ্ছা মই এতিয়া বেলেগ এটা কথালৈ যাওঁ আকৌ এইজন হ'ল ৰাষ্ট্ৰপতি এইজন হ'ব মই আৰু এইজন হ'ল মোক লৈ ফুৰা হুইলচেয়াৰ এখন ইয়াতে বুঢ়াই মোক এই ৰাষ্ট্ৰপতিৰ ওচৰত লৈ গৈছিল মানুহ দৰ্শকৰ মাছেদি লৈ গৈছিল যাত মই এই হস্তমুদ্ৰাটো দি তেওঁক প্ৰণাম ল'ব মই বহিছিলোঁ 8 নম্বৰত এনেই প্ৰাৰ্থী 23জন এই 23জনৰ ভিতৰত এই অকল মই অসমৰ ময়ে আৰু কোনো নাই তাৰপিছত যাই কি কৰিলে সেই 8জনক মই দেখা পাইছোঁ এই বহায়ে তেওঁ চেয়াৰত বহি এনেকৈ দি আছে মানুহ আহি আছে এটা এটাকৈ দি আছে কিন্তু মই যেতিয়া এই হস্ত মুদ্ৰাটো দি তেওঁক প্ৰণাম ল'ব